ফাৰ্ষ্ট ডে শ্বুটিং এতিয়া বেকআপ দিলোঁ আৰু ओके फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल अनदर ब्लॉग और आज भिडिओ एकदम धमाकाबले गई আছে কিয়নো আৰু প্ৰথমতে এটা কথা কৈ দিও আপোনালোকক যে মই আপোনালোকক কৈছিল যে ডেইলি ব্লগ দিব পাৰিম বুলি বাট দিব পৰা নাই তো তাৰ কাৰণে বহুত বেছি সৰি আৰু আজি ভিডিওটো একদম ধামাকা হ'ব কিয়নো গমে পাইছে টাইটেল থাম্বনেল চাই যেহেতু আজি এইটো বিহাইণ্ড দ্য শ্বুট হ'ব এটা শৰ্ট ফিল্মৰ আৰু বহুত বেছি এক্সাইটেড কিয়নো আজি কৰিব গৈ আছোঁ ময়ো এইখন শৰ্ট ফিল্মখনত যিটো হ'ল আপোনাৰ বন্ধু অপহৰণ পাৰ্ট 2 হয় এইখন ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে পাৰ্ট 1 চাবলৈ আশা থাকিল আৰু আজি হ'ব পাৰ্ট 2 আৰু এতিয়া অলপমান পিছত হ'ব শ্বুটিং আপোনাক গোটেইখিনি বিহাইণ্ড দ্য শ্বট দেখাই যাম আৰু স্ক্ৰিপ্ট লিখিছোঁ মই আৰু লোহিতে ইমান বেছি অভিজ্ঞতা নাই তথাপিও ট্ৰাই কৰিছোঁ যিমানখিনি পাৰোঁ আৰু এইফালে আছে মোৰ লোহিত অলপমান আহা তো এইফালে লোহিত আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক মানে দেখাবলৈ ট্ৰাই কৰিম স্ক্ৰিপ্টখন লিখিছোঁ লোহিত আৰু মই তো অলপ কিবা কৈ দিয়া আপোনালোকে চাব বুলি আশা থাকিল আপোনালোকে সবে চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব আপোনালোকে যাব তাৰপিছতে অসম মিউজিক এণ্টাৰটেইনমেণ্ট যদি বিচাৰি নাপায় অসম মিউজিক এণ্টাৰটেইনমেণ্ট বুলি মাৰিলে ওপৰতে আহিব অ'কে আপোনালোকৰ যদি ডেছক্ৰিপশ্যনত চাব বুলি আশা থাকিল আৰু কি কয় অসম মিউজিক এণ্টাৰটেইনমেণ্ট বুলি ইউটিউবত চাৰ্চ কৰি আহি যাব প্ৰথমতে তো সেইটো যাই কিনে আপোনালোকে পাৰ্ট 1খন চাব বুলি আশা থাকিল আৰু আজি চলি আছে পাৰ্ট 2 আৰু গোটেইখিনি আহি লওক কোন কোন আছে গোটেইখিনি দেখাই যাম তাৰ আগতে আপোনালোকক আহি লওক গোটেইখিনি ওকে ইফালে গোটেইখিনি আহি পাই গ'ল আমাৰ আৰু ইফালে গোটেইখিনি আছে আৰু বিপ্লৱ হৰমোহন দেৱজিৎ লোহিত আৰু ইফালে আছে জিন্তু পুৰা দুখন মাস্ক পুৰা ছেফটিৰ লগত পিছে ইফালে গোটেইখিনি মাস্ক পিন্ধি আছে ময়ো আছোঁ জাষ্ট কথা পাতি আছোঁ কিন্তু আপোনালোকৰ মাস্ক খুলি লোৱা আছে তো আপোনালোকে পিছত যাতে কমেণ্ট ছেকশ্যনত যাই কিনে নকয় যে মাস্ক পিন্ধা নাই বুলিকে আৰু ইফালে আছে আমাৰ কেমেৰামেন হিচাপত হৰেণ মানে আগৰ ভিডিঅ'ত যোনটো হৰেণ হিচাপত ই আছিল আৰু আজি হ'ব হৰেণ হিচাপত আমাৰ এইটো বিখ্যাত মহান ল'ৰা কি আছিল টেংচু ই হ'ব আজি হৰেণৰ পাৰ্ট কৰিব এইফালে হৰেণ আছিল আৰু কি কৰিবা তুমি আজি কেমেৰামেন কৰি দিওঁ আজি কৰিব কেমেৰা তো সেইকাৰণে আজি হৰেণ পাৰ্টটো সি কৰিব আমাৰ ভিডিঅ' আৰু হৰেণ হিচাপত কৰিব আমাৰ এইটো সৰু ভাইটিটো তো গোটেইখিনি ৰেডি আৰু ইফালে গোটেইখিনিৰ পৰা ৰেডি কৰা হৈ গ'ল কেমেৰামেন ৰেডি স্ক্ৰিপ্ট ধৰি আছে আমাৰ লোহিতে আৰু ইফালে মই এতিয়া মানে ডাইৰেক্ট দিম আৰু মানে কৰিম আৰু এইফালে চিপকেট ছিঙিব লাগিবতো তো গোটেইখিনি চাই থাকিব আপোনালোকে গোটেইখিনি কণ্টিনিউ কৰি থাকিম বা দেখাই থাকিব চাই থাকিব আপোনালোকে ৰবা ডাইৰেক্ট কৈ দিছে এবাৰ কচোন এবাৰ ক আজি 3 দিন হৈ গ'ল দেৱৰ চোন একো খবৰে নাই ৰিয়েকশ্যন হৈ গ'ল দেৱৰ দেখোন একো খবৰে নাই উৎপল তই চিপটো এনেকৈ চিঙিব যাবি ঠিক আছে জাষ্ট এইমাত্ৰ শ্বট দি উঠিলোঁ আৰু কেনেকৈ পাইছে আপোনালোক দেখাই আছোঁ গোটেইখিনি বিহাইণ্ড দ্য শ্বট আৰু কেমেৰা বিহাইণ্ড দ্য শ্বট লৈছে আমাৰ এইটো পিপল তো আৰু ইফালে আছে আমাৰ হৰেণ তো হৰেণ কেনে মজা মাস্ক এতিয়া অলপমান খুলি ল'ব পাৰে দে অ'কে কৈ এতিয়া কেনে হ'ল মজা ভাল লাগিলে কৰি ভাল লাগিছে ন ফাৰ্ষ্ট টাইম ন ফাৰ্ষ্ট টাইম তো অ'কে ফাৰ্ষ্ট টাইম তো আপোনালোক গোটেইখিনি দেখাই যাম তাৰ কাৰণে আপোনালোক ব্লগটো কণ্টিনিউ চাই থাকিব আৰু এক্টিঙো বঢ়িয়া কৰিছে কিয়নো ভাওনা কৰি থকা ল'ৰাটো হয়নে নহয় কৈ দিয়া অলপ ভাওনা হয় অলপ কৰি দেখাব নেকি এই নাই তো একো নাই বাৰু গোটেইখিনি দেখাই যাম আৰু এইফালে আমাৰ কেমেৰামেনে ধুনীয়া কেমেৰা কৰি আছে তো গোটেইখিনি দেখা হ'ব তাৰ কাৰণে আৰু পাৰ্ট 1খন ডেছক্ৰিপশ্যনত দিয়া লিংক দিয়া থাকিব গৈ কিনে একবাৰ চেক কৰি ল'ব কিমান ঠিক আছে ফাৰ্ষ্ট ডে শ্বুটিং এতিয়া বেকআপ দিলোঁ আৰু আজি ফাৰ্ষ্ট ডে শ্বুটিঙৰ বেকআপ হ'ল এতিয়া আৰু যিমানখিনিৰ পৰা আপোনালোক দেখাবলৈ ট্ৰাই কৰিলোঁ বিহাইণ্ড দ্য শ্বট আৰু গোটেইখিনি দেখাই যাই থাকিম তাৰ কাৰণে আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই থাকিব আৰু যেইদিন হয় গোটেইখিনি দেখাই যাম আৰু এইফালে লোহিত ভাই আছে লোহিত কৈ দিয়া আজি এটা শ্বুটিং আছিল গতিকে আজি যিখিনি কৰিব লগা আছিল কৰিলোঁ বাকীখিনি আৰু কালি নেক্সট ডে কৰিম যোনখিনি সেইখিনিয়ে আৰু আপোনালোকে পাৰ্ট 1টো চাবলৈ একেবাৰে নাপাহৰিব ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব তো বলক আজিলৈ এইখিনিয়ে ৰাখিছোঁ